আৰু এটা বস্তু চাব পাৰে, ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ এইটো ভীমাশংকৰ মন্দিৰ 6 নম্বৰত আছে। গৌৰৱৰ কথা হয় না? হে গাইজ, কেনে খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। যিহেতু বহাগ বিহু আহি পালাক, তো আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি কি এনজয় কৰিম, মজা কিছুমান দৃশ্য দেখাম বলক আপোনালোকক। গাইজ অকল এতিয়া বহুত জাম আছিল মানে, এয়া আমি গণেশ মন্দিৰ পালোঁ। এইটো চাওক, লগত আছে আমি ইয়াতে কিবা এটা খাই ল'লোঁ গোটেইবিলাকে, সকলো আছে বলক। আৰু আগত কি হৈ চাওঁ আৰু। এটা দেৰি হৈ গ'ল বহুত সময়, মানে জাম আছিল আজি, বহুত জাম মানে। আজি নৱমী চলি আছে ন, গতিকে আজি বহুত জাম বলক। তে আগত ইয়াৰ পিছত হকে মাতিব, ইয়াৰ পিছত হকে মাতিব, হকে। আৰু আমি প্ৰায় আহি পালোঁৱেই দিয়ক। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, যিহেতু ফেমাছ এতিয়াহে হৈছে, গতিকে আগতে সিমান হোৱা নাছিল না, সেইকাৰণে এতিয়া বনাই আছে সকলোবিলাক কনষ্ট্ৰাকশ্যন, ৰাস্তাবিলাক এনেকুৱাকৈ বনাইছে। এতিয়া আমি গণেশ মন্দিৰটো তাকে অলপ সময় তাৰপিছত তাকে যাওঁ ব্লক। আৰু আপোনালোকে প্ৰথমতে আহি পেলাই এই ৰাস্তাটোদি আগে গণেশ মন্দিৰটো পাব, মানে এইটো প্ৰথমতে আছে। তাৰপিছত মানে এইবিলাক আৰু ইয়াতে পাৰ্কিঙৰ ইয়াতো থ'ব পাৰি আৰু ব্যৱস্থাবিলাক আছে। আৰু মানে যিহেতু নতুনকৈ বনাই আছে, সেইকাৰণে আধৰুৱা যেন হৈ আছে। আৰু ভিতৰতো লৈ যাব পাৰে, ভিতৰতো আছে। আৰু ইয়াতে পাৰ্কিং আৰু পানীৰো ব্যৱস্থা আছে এই গণেশ মন্দিৰটোৰ সন্মুখতে। আৰু ভিতৰত আৰু মজা জেগা আছে ব্লক, এনজয় কৰোঁ। আৰু আমি ফাইনেলি মেইন মন্দিৰটো গিলা আহি পালোঁ। এতিয়া তলত নামো আহক আৰু চাই থাকক। আৰু এইখিনি হৈছে মেইন মন্দিৰৰ এইখিনি, গতিকে আমি হয়তো যাব নোৱাৰোঁ, এপাক মাৰি পেলাই যাব লাগিব বলক। এই পিনেদি বলক, মানুহ হৈছে কিন্তু আজি ৰবিবাৰ হিচাপে। ঠাণ্ডা না পানীখিনি, মজা লাগিছে ন? কচে আছে ৰ'বা, ওপৰৰ পৰা পৰি আছে পানী। ভিতৰত এইফালে পাৰ্ক কিবা আছে, কোৱাচোন। ঠাণ্ডা লাগি গ'ল, মজা। আৰু এই মন্দিৰটো মানে ঘৰ হিচাপত নাই, এই অকল এই লিংগটোৱে আছে। মানে ইয়াতে ঘৰ হিচাপত বনাব নোৱাৰে বোলে, মানে যেতিয়া বনাব খোজে তেতিয়া বোলে হাতী আহি পেলাই ভাঙি পেলাই একে ৰাতিৰ ভিতৰতে। সেইকাৰণে কিবা এটা শুনিব পৰা মতে কথা আৰু। আমি ভাত খাই ল'লোঁ, এতিয়া আমি যাই থাকোঁ আকৌ গেলি ঘৰৰ গেলি যাই থাকোঁ প্ৰায়। পূজাত যাম নেকি? হয়, বাসন্তী পূজাত সোমাম বলক এনজয় কৰিম। আৰু এতিয়া আমি বাসন্তী খোলা পালোঁ, কিন্তু এতিয়া আপোনালোকে বেছি এটা মজা নাপাব। আমিও বনাই মানে এইখিনি সময়ত সিমান এটা মানুহ নাথাকে ন, ৰাতিহে বেছি ভাল দেখি। কিন্তু আমাৰ উপায় নাই, টাইমটো এনেকুৱা হৈ গ'ল, গতিকে ফিলিংছটো এতিয়া ক'ব নোৱাৰিম। বলকচোন তাত কি আছে। এই জেগাখিনিক আচলতে বৰকুঢ়িয়া গংগা পুখুৰী পাৰ বুলি কয়, আৰু এইটো গংগা পুখুৰী নামটো। ইয়াতে ফাংচন আছে আজি, বোধহয় লাষ্ট নেকি, নাম ভালকৈ নাজানো। আৰু ইয়াতে সেৱা কৰোঁ। তো আজিলৈকে ইমানেই আছিল, বাই বাই।